নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেশ্যনলৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজন কৰ্মী সহায়িকা আশা আৰু অংগনবাড়ী কৰ্মীসকলৰ কাৰণে এক ইতিবাচক ঘোষণা কৰিছে। এই ঘোষণাত তেওঁ উল্লেখ কৰিছে যে পূৰ্বতে বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজন কৰ্মীসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল সেই প্ৰতিশ্ৰুতি পুনৰ নাকচ কৰা হৈছে, যিহেতু মধ্যাহ্ন ভোজন কৰ্মী আশা বা অংগনবাড়ী কৰ্মীসকলক চৰকাৰী কৰ্মচাৰীৰ তালিকাভুক্ত কৰা হৈছে। গতিকে চৰকাৰী কৰ্মচাৰীয়ে যিহেতু অৰুণোদয় নাপায়, সেইকাৰণে তেওঁলোকক অৰুণোদয়ৰ পৰা বা অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকক মানা কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে এই কৰ্মচাৰীখিনিৰ দৰমহা বৃদ্ধিৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। গতিকে নিশ্চিতভাৱে অসমৰ বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজন কৰ্মী সহায়িকা আশা আৰু অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ কাৰণে ই এটা অতি গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেকুৱা ধৰণৰ ইতিবাচক খবৰ বা শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক। ধন্যবাদ।